তো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ ভাওনালৈ ওলাইছোঁ আগৰ ৰাংগাটা বহি আছে এইটো চাণক্যদা এইটো কেলা পোহৰটো মই এতিয়া দেখিছোঁ ভালকৈ খাই নে কিবা সেইফালে বিটু আছে বোলে ৰাংগাটা বহি আছে এইফালে অমলদাই চলাই আছে এই পোৱালি প্ৰহ্লাদ কৰিবগৈ এইফালে ৰাজুদা আজি কি মাষ্টৰ নে প্ৰিন্সিপাল মই মানে মাষ্টৰ বুলিও ক'ব পাৰি প্ৰধান শিক্ষকৰ ভিতৰতো পৰে প্ৰধান শিক্ষকতো পৰে কোনটো মানে ৰাইজে বিচাৰ কৰি লওক আৰু কোনটো হ'লে ভাল হ'ব বিদ্যা ফুচকা খাবিনে খাবি চাণক্যদা ফুচকা খাবলৈ লৈছেনে ফুচকা খাব নাই আগলৈ হাকনি হৈছে ৰাংগাটা বাইকৰ পাৰ্টি আগতীয়াকৈ উঠি এটা মাৰিলে মানে গব কিনি খাব লাগিব নে বোলে ফুচকা ৰেডি হৈ আছে ফুচকা বনাইছে খাম আৰু দেই দাদা এই মানে ফুচকা এইটো বস্তু খালে পেটটো অলপ হজম হৈ বহি যায় পিছফালে অলপ আৰাম হয় মানে ৰাস্তা সৰু দেখা নাই গাড়ীয়ে নহয় সেইটো কাৰণে অকণ গাড়ী নোসোমাই এখন চেচ গাড়ীটো এইফালে নোসোমাই না ওলা ভালকৈ যাবি দেই তাৰমানে আমাৰ গাড়ীখন ফচি গৈছিলে সেইফালে ক'ৰবাত তাৰপিছত আমাৰ বাচ্ছা এইকেইটাই হেল্প কৰিলে আমাক এতিয়া আমি ক'ত থমগৈ এতিয়া গাড়ীখন কাৰ ঘৰত টুটুকত নে কাৰ ঘৰত থমগৈ তো চাই ৰাখক হেৰিকেইটা আমাৰ লগতে থাকিব আৰু দেই চাই থাকিব ৰ আমাৰ বাচ্ছা পাৰ্টি মানে কিবা এটা বিচাৰিলে তোমালোকে কি বিচাৰিলা কোনটো ইয়াতে বহুত দিনতে গৰু ওলাইছিলে সেয়াকৈ দেখাইছে তো চাই থাকক বহুত ডাঙৰ দেই তো ব'লক ভাওনাকে দেখাংগে আৰু মেকআপটো মাৰিলোঁ মেকআপটো ভাল আছে এইবিলাক বিটু আছে মোৰ কি হ'ল সেইটো চক ঠিকে আছে ভাল আছে ভাল কাজলে নিদিলে ই দিব এতিয়া ক'ত এইবিলাক চাই এইফালে চা ড্ৰেছ কৰিলোঁ চুলিটো পিন্ধিলে হৈ যাব এই পংকজা কি জয় নে বিজয় জয় ন এজন বিজয় মানে ডাবুল মাৰিব চৰা আজি মানে ভাওনা চাবলৈ আমাৰ মিনতি বাইদেউ আহিছে কিবা ডাইলগ এষাৰ কৰিলে ভাল পাম ভাল লাগিলে আজি পুৰা ভিডিঅ' চাই আছোঁ বহুত ভাল লাগিলে দেই চব ইমান ফ্ৰেণ্ড পাইছোঁ আমাৰ ৰাংগাদেও আহিছে আজি ৰাংগাদে কৰি আছে এক্টিং বোলে বহি আছে পুৰা ধুনীয়াকৈ ভাল লাগিলে তোমাৰ এক্টিং ভালকৈ কৰিবা বাই বাই দেবগণ দেবরস ভগবান দেবতাময় দেবর অধিপতি
দেবরাজ ইন্দ্র প্রকৃতির সমস্ত রূপ সন্মিলিত করি বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরেই সাম্রাজ্য। কিন্তু দেবগণ এই অমরাবতীর সৌন্দৰ্য আৰু নন্দন কাননৰ মনোমোহা দৃশ্য দেখি দুৰ্দান্ত অসুৰ সমাজে ঈৰ্ষা নলে দগ্ধ হৈ বাৰম্বাৰ অপকার সাধে দেৱতাৰ। সেয়েহে দেৱগণ বিধাতাৰ শ্ৰেষ্ঠ দানেই অমরাবতীপুর আৰু নন্দন কানন ৰক্ষা কৰাটো আমাৰ প্ৰত্যেকৰে প্ৰধান কৰ্তব্য। সেয়েহে দেৱগণ তোমালোকৰ সবে আছে মোৰ এক বিশেষ আলোচনা। প্ৰজাপতি ব্ৰহ্মাদেৱৰ মুখৰ পৰা পাৰিছো জানিব কাশ্যপৰ ৰসত বৈ মাতৃ দ্বিতীয়ে জন্ম দিলে দুটি দৈত্য মহা ভয়ংকৰ। নাম থলে হিৰণ্যাক্ষ আৰু হিৰণ্য কশিপু। নাজানো দেৱগণ পুনৰ কি স্বৰ্গত ঘটে অঘটন। তাৰ বাবে নহব চিন্তিত, সময়ত দেখা যাব কিমান শক্তিশালী সেই দ্বিতীয় নন্দন। দেবরাজ দেবতার যজ্ঞ রূপত দেহ পুরি মরিছে দান। আনফালে দৈত্য মাতা দিদি ইখালে দগ্ধ হয়ে চাপিছে শুক্রাচার্য বাপনের গাত। গুরু শুক্রাচার্যে নানাভাবে কোন মন্ত্রবাদী দানবকে দিছে উদমনি। ই অতি সত্য কথা দেবরাজ, ঈর্ষণে দগ্ধ হৈ দৈত্যমাতা দেখিয়াছি অতিকে নিষ্ঠুরা। দেবমাতা অতিথির অভিচিন্তাই একমাত্র কাম্য জীবন। যেই কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা। হয় হওক শত শত দৈত্যৰ জনম। তাৰ বাবে দেৱগন্ধ কৰিবা অলপ আশংকা। সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱৰ সহায় আহিলেও লক্ষ লক্ষ দৈত্য নোৱাৰে কৰিব একো অনিষ্ট সাধন। জয় দেবরাজ ইন্দ্র, জয় দেবগণ, জয় অমরাবতীপুরন। তথাপিতো দেবরাজ দিয়ে যদি অনুমতি এটি কথা কব খুঁজো মই। কোৱা বিশ্বকৰ্মা, আনন্দেৰে মই দিছো অনুমতি। ভবিষ্যতৰ চিন্তা পৰিহাৰে কৰি বৰ্তমানৰ চিন্তা তো মোৰ শেষ হ'ল সামৰি পেলাওঁ এতিয়া দেই। আজি আপুনি মেইন হৈ আছে ভালকৈ হাঁহি নহয় এতিয়া। মহাকালৰ মেকআপ মেইন। আজি কি হৈছে? মহাকালৰ মেকআপ মেইন। আজি মেকআপ যোনে কোনে মাৰিলে উধাই যাৰ যেনেকৈ মন যায় যেনেকৈ মন যায় তেনেকৈ মাৰি আছে আজি। তো মোৰ শেষ হ'ল ভিডিঅ' চিডিঅ' কৰিছোঁ, পাৰিলে ভাই দিম দেই, চাই দিব এইবিলাক খুলি পেলাওঁ। অমনে মানে তাৰ মানুহজনীক মাতি আনিছে মেকআপ কৰিবলৈ। চল তাৰ চেহেৰাটো চাব তাৰ নিজৰ মানুহজনীক মাতি আনিছে। ফটোৱা দেই এইটো বাদ দিয়ক। নিজৰ মানুহজনীক মাতি আনিছে, ছোৱালী ছোৱালী লাগিছে। তাৰমানে হেৰি ভালে শেষ হ'ল মহাই দিম আৰু দেই, চাই থাকিবি আৰু যদি ভিডিঅ' চেপা ভাল দি দিওঁ। আজি গোটেইখন মানে ইউটিউবাৰ আৰু ভিডিঅ' বনাইছে আৰু মিনতি বাইদেউ। মেকআপটো মহাৰিলোঁ, এতিয়া ভালকৈ চাংগে আৰু দেই, চাবি দে। শিলাপুচ্ছমূল আরাধ্য মুখারি নহবস্থির আই তোমার হাতে আছি দীপ্তমান হই প্রলয়র অভিগণ ওঙ্কারে স্বর্গ মর্ত মেদিনী কোপাই ভয়ঙ্কর কথা
ভাই ভাই এরা নাই খবিলে যাব আজি হোক সরকার অভিমুখে বল মন্ত্রী যাও পাহি হরি তব অতি পরমানি অন্তর লোভী সুপেরনা প্রতিহিংসার দাবানলে বলথলি বলথিসে জননী ঋণ পরিশোধ করিবার বাবে আজি মই অকলেই বিশ্ব জুৰি মহাপলয়ৰ কৰিম ঘোষণা দেবতার পুকুর তপ্ত অমৃত পান করি ওই হিরণক্ষ বীরর কৃষ্ণপুর প্রাণয় হরিম শীতল দিয়া দিয়া ঘিরিবার হাও জন্মই বিশ্ব বিজেতা বিশ্ব বিজেতা দেবতা 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 পুলক দানে পক দাম মই গম নাপাওঁ মই চিনি নাপাওঁ এইটো হেমন্ত ৰাইবাল পলাইছে পুলক দানে পক দাম মই আজিলৈকে গম নাপালোঁ বাৰু কোন বাৰু দুইটা যদি একেলগে থাকে পুলক দা পক দা বুলি মাতি দিবলৈ ভাল এতিয়া মই কি বুলি মাতিম বাৰু সঁচাকৈ চিনি নাপাওঁ মানে প্ৰথম মেকআপটো মই মাৰিলোঁ তাৰপিছত মাৰিলে আমাৰ ৰাংগাদাই মেকআপটো মাৰিলে তাৰপিছত এতিয়া আমাৰ লাগিছে চাণক্যদা ফাইনেল ফিনিচিং মাৰিব বোলে তই মনে মনে দাবী কৰিল তোক দেখি যদি চা মানুহ যদি হাঁহি হাঁহি যদি বিহু চলি যা চাবি বিৰিটো এখন কিবা ফ্লেগ বনাইছে নে কিন্তু এখন ফ্লেগ আমাৰ যথেষ্ট ভাল পাইছে ভাল হৈছে চাওঁ এইখিনিলৈকে মই কৰিলোঁ এইখিনিলৈকে মই কৈ দিলোঁ বাৰু তাৰপৰা মানে ই অৱসৰ লৈছে তাৰপৰা আমাৰ মানে এইফালে দেখুৱাই ৰাংগাদাক মাতি আনিছে ৰাংগাদাই কি কৰে ৰাংগাদাই জানে এতিয়া মই ইমানখিনিয়ে কৰিলোঁ মানে ইমান দিনৰ কষ্টৰ ফলত ইমানখিনি শিকিলোঁ মানে এইখন অৱসৰ ইয়াৰ পিছৰখিনি মই ৰাংগাদাক দিছোঁ যি কয় কওক কি ক'ব ৰাংগাদাক দিছা কি যে ভুল কৰিলোঁ এইটোৱে কৰিলা চব তাৰপিছত এফালে এজন আছে আমাৰ মহাবুক আজি একদম পুৰা মহাকাল মেইন আৰু আজি তাৰপিছত আৰু এজন সেইফালে নহয় এইজন বহি আছে এইজন হিৰণ্যাক্ষ আজি মোৰ গতি এয়া কৰিলে সেইটো বহুত সময় হ'ল 5টা 6টা বাজিব হ'ল মানে এইমাত্ৰ ঘৰ পাইছোঁ ইয়াৰ সেইজনে ঘৰত সোমাইছোঁ আৰু ৰাংগাদাও গ'ল তাৰপিছত এনেকৈ আছে আৰু মিনতি চুভাৰ জাগত থাকিব থাকক আমি শুই থাকোঁ